Hey guys, welcome back to my YouTube channel. বন্ধুসকল আপোনালোকে পিকনিক বহুত ধৰণৰ খায় তো কোনোবাই বহুত দূৰত যায় কোনোবাই ওচৰতে যায় ভাল ভাল লোকেশনত যায় তো আজি আমি যাম পুৰা জংগলৰ মাজত পিকনিক খাবলৈ আৰু এই পিকনিকটো সম্পূৰ্ণ মানে বেলেগ টাইপ তো আপোনালোকে পিকনিক খাবলৈ গ'লে সচৰাচৰ মানে ঘৰৰ পৰা এইটো কিবা কিবি গেছ চেছ কিবা কিবি কেৰাহী বটোৱা এনেকুৱা টাইপৰ লৈ যায় মানে কিন্তু আমি কেৰাহী বটোৱা সম্পূৰ্ণ এইবিলাক নিয়া নাই মানে সম্পূৰ্ণ মানে পাহাৰৰ ভিতৰতে বাঁহ গছ কাটি পিনি বাঁহৰ চুঙাত মানে আপোনালোকক বনাই পিনি কেনেকৈ খাব পাৰি এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে তো আপোনালোকেও কেতিয়াবা এইটো ষ্টাইল মানে ইউজ কৰিব পাৰে বা এনেকৈ পিকনিক খাই চাব পাৰে তো বন্ধুসকল আগৰ দিনত মানুহবিলাকে এনেকৈ খাইছিলে মানে বাচন বৰ্তন লৈ নাযায় তো আমিও সেইটো মানে আজি আপোনালোকক কৰি দেখুৱাম আপোনালোকে এইটো হেৰি চিষ্টেমত খাই চাবচোন এই টেষ্টেই বেলেগ মানে আৰু ফূৰ্তিয়ে বেলেগ আপুনি ঘৰৰ পৰা যিখিনি চাউল তেল কিবা কি যি য'ত লাগে সেইখিনি লাগে লৈ যাব মাছ খায় মাংস খায় বাকী আপুনি ৰন্ধা বঢ়া সম্পূৰ্ণ চুঙাত কৰিব মানে বাঁহৰ চুঙাত তো চুঙা নাই যদি আপোনালোকে ঘৰৰ পাহাৰলৈ আহি যাব পাহাৰত বাঁহ গছটো ধেই এটা বাঁহ কাটি ল'ব তাৰপৰা বহুত চুঙা ওলাব তো বনাই চাব এনেকৈ মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব একদম পূৰা আজি ঝাকাছ আৰু মজা হ'বলৈ গৈ আছে মানে তো মোৰ লগত আছে মানে মোৰ পাৰ্টনাৰকেইটা মই আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে তো মোৰ লগত মোৰ গাঁৱৰে পাৰ্টনাৰ কেইটামান আছে এইকেইটা মই দেখাই দিছোঁ এইটো আমাৰ ভতিজা পোৱালি হয় তাৰপিছত এইটো টিকন এইটো ধুনু তো আমি গোটেইখিনিয়ে মিলি পিনি মই বেক চাইডে দেখাই দিছোঁ এই জংঘলৰ মাজত সোমাই যাম মানে এইফালে সোমাই যাম পিছফালে তো আপোনালোকে চাব পাৰে তো আপোনাৰ আমি কি কি আনিছোঁ কেনেকৈ বনাম তো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে শেষলৈকে চাই থাকিব তো ব'লক তেনেহ'লে আমি জংঘলৰ মাজত সোমাই যাওঁ তো প্ৰথমতে আমি এখন নদী পাওঁ এইখন হ'ল নদী তো এয়া চক এইবিলাক বাঁহ গছ কাকো বাঁহ বুলি কয় তো এইখন এখন নদী হয় তো এইবিলাক মাছো পায় কোনোবাই মাছ ধৰিছে মানে ইয়াত তো অলপ ঢেকীয়া লৈ লৈছোঁ আমি মানে ঢেকীয়াটো অলপ বাছ টেঙাৰ লগত বনাম তো বন্ধুসকল আমি লাহে লাহে আহি আছোঁ তো অলপ যাব লাগিব 4-5 কিলোমিটাৰ পূৰা জংঘলৰ মাজত সোমাই গ'লোঁ মানে আমি আপোনালোকে চাব পাৰে তো এইটো এটা জুৰি সেইফালেও পানী আহি আছে আৰু এখন মেইন নদীখন তো বন্ধুসকল মই আপোনালোকক এটা বস্তু দেখাব বিচাৰোঁ এইজোপা চক ঢেকীয়া গছ আপুনি ঢেকীয়া গছ কিমান ডাঙৰলৈকে দেখিছে এইজোপা চক একদম আগলি ইমান ডাঙৰ ঢেকীয়া গছ তো আমি আহি আছোঁ পোৱাহি নাই এতিয়ালৈকে পালোগৈ আৰু অলপ বেছি নাই ঢেকা আকৌ মাৰি দিম নেকি কোন ঘিতে টাইম লছ নহয়তো পটককৈ বল হ'ব চাব পাৰোঁ তেনেহ'লে চাব পাৰোঁ তো মানে আমাৰ প্লানিং মতে মানে অলপমান মিছা মাছ ধৰিম নৈখনত তো এইখন দেখিছে আপোনালোকে গৈ আছে তো আমাৰ এজনে মানে ভেটিবলৈ লাগি গ'ল তো মিছা মাছ দুটামান ধৰিম মেলি অলপ এইটো বেলেগ ৰেচিপি হ'ব মানে তো আপোনালোকে চাই থাকক কেনেকুৱা ৰেচিপি বনাই আছে তো বন্ধুসকল আমি ফাইনেলি পাইছোঁহি আৰু জেগাডোখৰ তো এইডোখৰ ছটা উজত খাই গৈছোঁগৈ লতাত তো এইটো ছটা হাওলা বুলি কয় একদম চক কেনেকুৱা মই ওপৰফালৰ পৰা দেখাই দিছোঁ একদম মজা জেগা সমান জেগা চক মই গোটেই দেখাই দিছোঁ তো বস্তুটো একদম মানে এনেকুৱা তো ফাইনেলি বন্ধুসকল আমি পাই গ'লোহি আমাৰ পিকনিক জেগাটো তো চাব পাৰে মোৰ পিছফালে তো এইটো এনেকুৱা ঘাপলা হয় তো এইটো হ'ল হাওলা আমাৰ এইফালে এডোখৰ হাওলা বুলি কয় এডোখৰ তো চব তেনেকুৱা একদম এইয়া ওপৰফালে দেখাই দিছোঁ মজা জেগা মই একদম দেখাই দিছোঁ তো ইয়াতে খাম আমি খানাটো তো চুঙাবিলাক টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ আমি আগৰ মুঠ 8টা চুঙা লাগিব তো এইটো অলপ পাছত মিহি কৰিম ইয়াৰ আগৰটো কাটি লওঁ প্ৰথমে
তো যথেষ্ট ডাঙৰ চুঙা মই আপোনালোকক দেখাই দিছোঁ। তাৰপৰা ধুই মেলি চাফা কৰি ল'ম লাহে লাহে। তো এয়া দুটা হৈ গ'ল, তো আৰু কাটি আছে, এটা তিনিটা, দুই তিনিটা। তো এইটো 8 নম্বৰটো ফাইনেল চুঙা মানে, আৰু নালাগে আৰু ইমান দৰে। তো কেইটা হ'ল 3 3 3 6 একে 7, এইটো কাটিতে কাটিতে 8। তো চুঙাখিনি এতিয়া পূৰা এইটো ষ্টাইলত কাটি দিম মানে এনেকৈ। তো আপোনালোকে চাওক। তো এইজন মানে আমাৰ মেইন কুকজন মানে স্পেচিয়েলি অনা হৈছে এক জেগাৰ পৰা মগাই পিনি। এইটো তো এনেকৈ কাটি ল'ব ধুনীয়াকৈ আপোনালোকেও কেতিয়াবা। তো আমাৰ গোটেই বস্তুবিলাক ইয়াতে আছে, আমাৰ দেখুৱাই আছোঁ আপোনালোকক অলপ পাছত। তো বন্ধুসকল ফাইনেলি আমি চুঙাখিনি এনেকৈ কাটি ল'লোঁ। এতিয়া চাওক 8টা চুঙাত সৰ্বমুঠ 8টা চুঙা আমি এনেকৈ কাটি ল'লোঁ। এতিয়া কটাৰ কাৰণটো মানে বস্তুটো আমি সিজাওঁতে মানে বস্তুটো বনাওঁতে আমি যিমানখিনি ৰেচিপি বনাম মানে এইখিনি বনাওঁতে ধৰ অলপমান সুবিধা হয়। তো এনেকৈ কাটি লৈছোঁ। তো মানে আমি আমাৰ ইণ্ডিয়াৰ মানুহবিলাক চব যোগাৰ বুলি জানেই নহয়। তো এইটো এটা আমি এনেকুৱা এটা যোগাৰ কৰিছোঁ, তো আপোনালোকক দেখুৱাম। তো এই চুঙাটো চাওক ভিতৰত কিবা হুং 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 হুংটো আছে। তো এই বস্তুটো আমি কাটি লৈছোঁ, ধুনীয়াকৈ চাফা কৰি ল'লে মানে ভাল হ'ব। চাফা কৰি ল'ম আৰু পানী ইয়াত পূৰা এভেইলেবল পানী। তো আমি ধুই ল'ম। তো পূৰা চাফা কৰি ল'ব আপোনালোকেও, এনেকৈ খানাটো খালে মানে পূৰা চাফা হৈ যাব। তো এইবিলাক কাকবাহ হয়। তো কাকবাহত চুঙাত বনাই খাম আমি। পানী সোমাই গ'ল ভিতৰত। আকৌ ধুবলৈ দে। ধুই লওঁ। তো এইটো চাওক কি ধুনীয়া চাফা হৈ গ'ল। প্ৰথম অৱস্থাত কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা আছিল। তো এইটো হৈ গ'ল চাফা। তো তেনেকৈ আমি গোটেই চুঙাখিনি চাফা কৰি ল'ম। তো এটা চুঙা চাফা হৈছে, বাকীবিলাকত আছেই। চাওক এইটো চাওক আৰু সেইটো চাওক। তো পাহাৰত যিহেতু খৰিৰ কোনো কমি নাই, তো এডাল চাওক বিয়াগুণ ডাঙৰ খৰি। তো এইডালত সম্পূৰ্ণ খানাটো আমাৰ মানে বনাই নহ'ব আৰু কাটিব লাগিব। তথাপিতো ডাঙৰ খৰি। হ'ব কৰোঁ মানে নতুন ষ্টাইল মানে কি, এইটো আমি প্ৰায় এনেকৈ খাওঁ। তো আপোনালোকেও কেতিয়াবা চুঙাত ভাত খালে এনেকৈ ট্ৰাই কৰিব। প্ৰথমে পাতখিলাত ধুনীয়াকৈ ধুই ল'ব। তো এইবিলাক কলগছ ইয়াত গোটেই দুনিয়া ভৰ পাতেই হয়। তো প্ৰথমে গোল কৰি ল'ব লাগিব, নুৰিয়াই ল'ব লাগিব কলপাতখিলা। তো কেনেকৈ নুৰিয়াইছে মই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ কুকমেনে, এইজন কুকমেনজন। তো এনেকৈ নুৰিয়াই ল'ব লাগিব। মানে বস্তুটো নুৰিয়াই ল'লে মানে আপুনি যিয়ে নবনাওক লাগি নধৰে, মানে চুঙাবিলাকত লাগি নধৰে। তেনেকৈ নুৰিয়াই পিনি তল ছাইডটো মটকাই দিব লাগিব। তো চুঙাটো অলপমান ধুই লোৱা হৈছে। তো এনেকৈ ভৰাই দিব লাগে চুঙাটোত। বছ এইটো চুঙাটোত ভৰাই দিলোঁ আমি। ওপৰত যিমানখিনি বাঢ়ি আছে এইটো আমি এইটো ফালি পিনি এৰুৱাই দিম এনেকৈ। এইটো ইয়াত আমি এই ফুটাটোত আমি চাউল ভৰাই দিম। তো অকল ভাতৰ চাউল চুঙাকেইটাহে মানে আমি এনেকৈ হেৰি কৰিম, কি কয়, পাত দিম। তো বাকী যিকেইটা চব্জি তৰকাৰী সেইকেইটাত নিদিওঁ। তো আমাৰ 4টা ভাতৰ চুঙা হ'ব। তো 4টা আমি এনেকৈ কৰি ল'ব লাগিব। তো এয়া 4টা চুঙা, 4টাত আমি ইয়াত
ভাত বনাম যিহেতু মানুহ আমি 4টা 1টা 2টা 3টা আৰু মই নিজেই 4টা পানীটো আমি কালেক্ট কৰিছোঁ প্ৰথমে পানী ঢালি ল'লোঁ চুঙাকেইটাত ভাতৰ চুঙাকেইটাত মানে প্ৰথমে চাউলটো ঢালি ল'ব নালাগে প্ৰথমে পানীটো ঢালি ল'ব লাগে চাউলটো ঢালি দিলে চাউলখিনি তলত গুচি যাব তো তেনেকৈ ঠিক নহ'ব মানে তো প্ৰথমে পানীটো ঢালি ল'ব লাগে তাৰপাছতহে চাউলটো দিম ইয়াত চাউলটো পানীটো এটা হিচাপত ঢালিব লাগিব মানে চুঙাটো প্ৰায় 50% ন আধালৈকে পোৱাকৈ মানে চুঙাটো ঠিক ইমানটো জোখত খালে ইমানটো মানলৈকে পানী পোৱাকৈ দিব লাগিব তো চাউলটো আমি এনেকৈ ভৰাই দিম ধুনীয়াকৈ চুঙা 4টা দি দিয়া হৈ গ'ল জুইত মজা আছে জুইত একদম পুৰা দবদবাই লাগি আছে এতিয়া আমি বাকী যিটো চব্জি সেইটো কাৰণে আমি যোগাৰ কৰিম আপোনালোকে চাই থাকক শেষলৈকে তো বন্ধুসকল আমি উঠনি মাছ ধৰিছিলোঁ যে কিমান পালোঁ দেখাই আছোঁ আপোনালোকক চাব দেই মিছা মাছ আৰু চেলেকনা মাছ ঢালি দিয়াও ধুনীয়া হৈ যাব এইবিধ কি নাম এটা হৈ যাব আৰু ইমান ধুই থাকিবলৈ দৰকাৰ নাই দে চুঙাটো দে কোনটো চুঙা দিবি পাতত দিবি তো ঢেকীয়া শাকটো আমি এতিয়া চফা কৰি ল'ম ধুনীয়াকৈ ঢেকীয়া শাক আৰু এইটো মিছা মাছ আৰু চেলেকনা মাছ এটা হ'ব জানো কি হয় এতিয়া তো আমাৰ ৰান্ধনীটো মানে কৈছে তো খাই বোলে চবতকৈ এইটোহে ভাল লাগিব বুলি কৈছে তো দেখা যাওক বাৰু বাঁহটেঙাটো এই জলকীয়া আৰু দে নিমখ লৈ তো এইটো হ'ল বাঁচ টেঙা মানে খৰিচা টেঙা যাক আমি অসমীয়াত খৰিচা টেঙা বুলি কওঁ খৰিচা টেঙা ঢেকীয়া জলকীয়া আৰু মাছ মিক্সিং কৰি দিছোঁ নিমখটো পাছত দিবি নেকি নিমখটো পাছত দি প্ৰথমে মিক্সিং কৰি লৈছোঁ বস্তুটো তো ফাইনেলি আমি চুঙাটোত ভৰাই দিম এতিয়া গোটেই বস্তুখিনি ঢেকীয়া মাছ খৰিচা টেঙা জলকীয়া আৰু লগত ইয়াৰ ভিতৰত নিমখ যাব মানে টেষ্টেই বেলেগ হ'ব আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেকৈ খালি এইটো জংঘলতহে টেষ্টটো বাঢ়িব ঘৰত বনালে আপুনি টেষ্ট নাপাব জংঘলত আহক জাষ্ট যি খাব সেইখিনি লৈ আহক আৰু বাঁহৰ চুঙা এনেকৈ কাটি পিনি আপোনালোকে এটা পাৰ্টি খাই চাওক তাৰপিছত ক'ব তো আৰু অলপমান নিমখ দি দিম এতিয়া ইয়াত
গ'ল এইটো সোপা লগাবি নেকি নাই তো এইটো মালটো পূৰা উতলি গৈছে জুইত নিদিয়াকৈ তো এইটো ডাইৰেক্ট জুইত তো এইকেইটা ভাতৰ চুঙাকেইটা পাতবিলাক অলপ পুৰি গৈছে কলপাতবিলাক তো কোনো কথা নাই পূৰা জ্বলি আছে জুইৰ তলত তো বন্ধুসকল আমি ঘৰৰ পৰা লৈ আহিছিলোঁ কচ মাছখিনি ধুই লওঁ প্ৰথমে এইকেইটা কচ মাছ তো ভৰাই দিলোঁ আমি কচ মাছখিনি ইয়াত চুঙাটোত নেক্সট যাব বাঁশ টেঙা মানে খৰিচা টেঙা এইটো বছ তাৰপিছত যাব নিমখ জলকীয়া দে ভাঙি দি দে তাৰপিছত জলকীয়া বেছি ঝালো নকৰিব যাতে দেই ৰান্ধনি দাদা খাবলৈ দিগদাৰ অশান্তি হয় তো পখিলাও আহি গৈছে গোন্ধ পাই এইজনী পখিলা ঘূৰি ফুৰিছে চব কি বাঁশ টেঙা গুণ পাই আহিছে নে কি গুণ পাই নাজানো এইজনী ঘূৰি ফুৰিছে হৈ যাব জলকীয়া সিমানটোৱে দিবি আৰু দিম আমি বিলাহী পকা বিলাহী তো দেখা দে উঠাই পিনি দেখা দে তো মানে আমাক খানা খাবলৈ মানে কিবা এটা গ'লে কেঁকুৰাজনীও আহি গ'ল ক'বা এইজনী এৰি দিওঁ ইয়াত এই যদি চব কেঁকুৰা ক'ৰ পৰা আহিছে ভগৱান জানে আমাৰ খানা পাৰ্টিত এতিয়াও পাৰ্টিচিপেট কৰিবলৈ আহিছে বোলা কেঁকুৰাজনী গুচি গ'লগৈ এইজনী তো বিলাহীটো দি দিয়া হৈ গ'ল তাৰপিছত অলপ জিৰা পাউডাৰ দি দিম তাৰপিছত ধনিয়া পাউডাৰ বছ তাৰপিছত দিম যিটো পাঁচফোৰণ এইটো ঘৰৰ পৰা আমি ৰেডি কৰি আনিছিলোঁ এইটো পাঁচফোৰণ তাৰপিছত দিম এইটো চিকেন দিবি জানো অঁ এইটো দি দে যিটো মিৰ্চি পাউডাৰ এইটো হৈ গ'ল আৰু কিবা থাকিলে নেকি গৰম মছলা আছে এইটো চিকেনে এইটো গৰম মছলা দি দিব পাৰে মজা আৰু নাই আৰু বাছ টেঙা দিলি তো পানী দি দিব লাগে বুলি আৰু লগত দিম পানী অঁ আৰু নিমখ থাকি গৈছিলে তো নিমখটো দি দিওঁ এই নিমখটো হেৰি কৰি দি ধৰাই তবে এই মাংসটো চেম দেখাব লাগিব তো বন্ধুসকল এইটো এটা চুঙা যিটো চুঙাত কচ মাছ গৈছে তো ক্ৰমান্বয়ে চুঙাকেইটা হ'ল ভাতৰ 4টা এইটো হ'ল ঢেকীয়া আৰু মিছা মাছ এইটো হ'ল কচ মাছ মানে 6টা কিমান কেইটা হ'ল 6টা হৈ গ'ল তো বন্ধুসকল আমি আৰু লৈ আহিছোঁ চিকেন মানে ব্ৰইলাৰ মাংস তো এইটো এটা ৰেচিপি এইটো চাই লওক তো এইটো অকণমান চাফা কৰি ধুই লৈছোঁ জাষ্ট কলপাততে ধুইছোঁ ডাইৰেক্ট পানী নৈ বৈ আছে তো নৈৰ পৰা ডাইৰেক্ট পানী লৈ লৈছোঁ আৰু গোটেই এৰিয়াটো চাওক গোটেই হাবি হয় আমি ক'ত হাবিৰ মাজত সোমাই আছোঁ
এফালে চক তো ধোৱা হৈ গ'ল। তো আমাৰ ভাৰতীয় মানুহবিলাক সদায় যোগাৰ বুলি জানেই। তো আমি খুন্দনা নাই, আমি ৰচুন পিঁয়াজ খুন্দিবলৈ, এইটো ৰচুন পিঁয়াজ। তো আমি এটা খুন্দনা বনাই লৈছোঁ বাঁহৰ চুঙা, ইয়াত খুন্দিম এতিয়া ৰচুন পিঁয়াজবিলাক। মানে এইটো খুন্দি দিম যেনিবা। তো ইয়াত আমি ৰচুন দিম, এইয়া ৰচুন গুচাই আছোঁ, আৰু দিম ইয়াত বিলাহী, বিলাহীও ইয়াতে মানে হেৰি কৰি দিম, কাটি দিম। তো আপোনালোকে এনেকৈ একবাৰ ট্ৰাই কৰিব। তাৰপিছত পিঁয়াজ দি দিম, প্ৰকাণ্ড পিঁয়াজ দুটা লৈ আহিছিলোঁ, এটা এটা হেৰিটো ইয়াতে কাটি দি দিছোঁ। তাত অকল হেৰিটোহে পৰিলে, আকৌ ৰচুনটোহে পৰিলে। ৰচুনখিনি আমি ইয়াত খুন্দি দিম। যিহেতু আমাৰ যোগাৰ আছেই, এখন দাহৰ নালে খুন্দি দিছোঁ। হৈ গ'ল। চব মিক্স হৈ যাব। বাতি পৰিব চাগে দেই, নাই। এতিয়া আমি ইয়াত মছলাবিলাক মিক্সিং কৰিম। মালটো ভৰাই লওঁ, ইয়াতে দি দিবি নেকি? ইয়াতে সানি লওঁ। তো এইটো হ'ল জিৰা, সানি ল'ম ইয়াতে চব, জিৰা পাউডাৰ। এইটো হ'ল ধনিয়া পাউডাৰ, তো এইটো হ'ল চিকেন মছলা, এইটো চিকেন মছলা, এইটো হ'ল ৰেড চিলি, তাৰপিছত এই পেকেট চিকেন মছলা। তো চিকেন মছলা 2 পেকেট, সৰু 2 টকীয়া মানে। হৈ যাব, ইমান দিয়াৰ দৰকাৰ নাই। আৰু 5 ফুৰণটো থাকি গৈছে। এইটো গৰম মছলা, এইটো দিবি জানো? জিৰাহে। আৰু এইটো হ'ল 5 ফুৰণ। এতিয়া আমি মিক্স কৰি ল'ম চব। নিমখ থাকি গৈছে, নিমখটো অলপ দি দিব লাগে। চুঙাত যাব ডাইৰেক্ট। তো বন্ধুসকল, আমি চুঙাত বনোৱা কথাটো এইটো, এই চুঙাৰ পৰা এটা ফ্লেভাৰ ওলাই থাকে মানে। তো এই ফ্লেভাৰটো আৰু বাকী মাছ মাংস হওক বা ভাতেই হওক, তো মিলি পিনি মানে মজা লাগে খাই পিনি। তো আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব। তো আৰু এতিয়া দি দিম আমি ইয়াত পানী। তো কিমান লাগে দি লওক। তো হৈ গ'ল।
সেইটো ক'ত দিম তো বন্ধুসকল ফাইনেলি আমি খানাটো মানে এনেকুৱা টাইপত বনাই আছোঁ আপোনালোকে চাওক তো এইটো প্ৰথমটো হ'ল যিটো ঢেকীয়া আৰু হেৰি কি কয় ইয়াত ধৰা মাছ জংলী মাছ আৰু এই কলপাত থকা এইকেইটা হ'ল ভাতৰ আৰু এটা হ'ল মানে কচ মাছ আৰু এটা হ'ল চিকেন তো আমি এনেকৈ বনাই আছোঁ আৰু খুব বেছি আধা ঘণ্টা বা 45 মিনিটত আমাৰ খানা ৰেডি হৈ যাব তো আপোনালোকক দেখুৱাম খানা কেনেকুৱা লাগিব খাব তো ভাতটো হৈছেনে নাই হোৱা টেষ্ট কৰিবলৈ আমাৰ মানে হেতাও নাই অনা যে আমি একদম বেলেগ হেতা হয় এখন তো আমি ইয়াত ভৰাই চাম তাত ভাত দুটামান লাগি আহিব তো ভাতকেইটা আমি পিটিকি চাম যদি তাত সেয়া ভাত লাগি আহিছে চাওক তো নাই হোৱা বুলি কৈছে তো আৰু সিজিব লাগিব তো উতল কেনেকুৱা আহি আছে দেখিছেনে কভক কভক কৰি আছে একদম তো জুইও ঠিক দি আছেতো তলত তো ভাতটো আমাৰ হৈ গ'ল তো এতিয়া দেখাম মানে কেনেকুৱা হৈছে তো খোল ইয়াত দেখা উলিয়া তো ভাতটো এনেকুৱা ছিষ্টেমত থাকিব মানে তো গোটেইকেইটা উলিয়া তো এইটো এটা দুটা এই বালি উঠি যাব দেই সেইফালে তিনিটা তো সৰ্বমুঠ 4টা চুঙাত 4টা ভাত মই আপোনালোকক খুলি দেখাই দিম তো খুলি দেখাওঁ অলপমান তো ভাতটো আমি সিজিলে নে নাই সিজা একবাৰ চাম তো এইটো সিজি গ'ল মস্তিকে এইটো চাই লওক আপোনালোকে মজা বাকীকেইটাও এইকেইটা এইটো এটা তো এইটো হ'ল চুঙাত বনোৱা ভাত আপোনালোকেও বনাব এনেকৈ কলপাত লগাই ল'ব তাৰপিছত পূৰা পানী ভৰাই সিজাব তো এইটো হ'ল চিকেনৰটো আৰু কোনটো এইটো কি এইটো হেৰি মাছ তো এইটো মাছ ঢেকীয়া আৰু মাছৰটো মজা তাৰপিছত আৰু এইটো হেৰিটো কচ মাছ এইটো কচ মাছৰটো এইটো কচ মাছ এইটো চিকেন আৰু ঢেকীয়া আৰু মিছা মাছ হৈ গ'ল এইটো ঢেকীয়া আহি গ'ল চিকেন আহি গ'ল তো বন্ধুসকল আমাৰ খানাটো হৈ গ'ল এইটো কি দিছেনে তো এইটো হ'ল ঢেকীয়া এইটো হ'ল চিকেন এইটো হ'ল কচ মাছ আৰু এইটো হ'ল চুঙাত দিয়া ভাত তো ছেম ই ভাঙি ল'লে আমাৰ টিকন দাই তো তেহেঁতিও লৈছে ইয়াত খাবলৈ এয়া আমাৰ পোৱালিটোৱে খাব এতিয়া তো এইটো মেইন কুকমেনটো তো তেনেহ'লে আমি আৰম্ভ কৰোঁ তো বন্ধুসকল টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে খাই পিনি মজা এডোখৰ চিকেন খাই চাওঁ মজা কেনেকুৱা লাগিছে চিকেন মজা এই পোৱালি কেনেকুৱা লাগিছে তো একদম ক'ত নৈত বহি লৈছে নেকি এইটো আমাৰ কুকমেনটো তো তেনেকৈ খানাটো খাই চাব লাগে একবাৰ ট্ৰাই কৰি পিনি জংঘলত আহি পূৰা সম্পূৰ্ণ বাঁহৰ চুঙাত বনাব লাগে খানা তো ভাল লাগিছে তো পটাপট খানাটো খাই লওঁ দেই মজা 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 বেয়া দিছোঁ আৰু তো বন্ধুসকল আপোনালোকেও এনেকৈ খাব বহুত মজা লাগে খাই সম্পূৰ্ণ চুঙাত বনাব
তো বন্ধুসকল এডাল খৰি লৈ আহিছোঁ আহোঁতে এইডাল দীঘল এইফালটো বেয়া দীঘল এইডাল শুকান বাঁহ খৰি তো ঘৰলৈ খালী হাতেতো যাব নোৱাৰোঁ এটলিষ্ট চাপানীটোতো গৰম হ'ব বা ভাতকেইটাতো হ'ব তো সেইটো কাৰণে খৰিডাল লৈ আহিছোঁ তো বন্ধুসকল আমি খানাটো ভালেই লাগিলে খাই বহুত মজা লাগিলে তো আপোনালোকেও একবাৰ ট্ৰাই কৰি চাবচোন এনেকৈ তো বিশেষকৈ গাহৰি হ'লে বেছি ভাল হয় কিন্তু গাহৰি যিহেতু মই নাখাওঁ সেইটো কাৰণে ব্ৰইলাৰ আৰু কচ মাছ লৈ আহিছিলোঁ তো গাহৰি আৰু খৰিচা টেঙা যিটো বাঁচ টেঙা বুলি কয় তো সেইটো লৈ আহিব মজা লাগিব চুঙাত বনাই আপোনালোকে একবাৰ ট্ৰাই কৰিব তো ভিডিঅ'টো ইমানেই আছিলে তো আজি আপোনালোকক দেখুৱালোঁ এনেকৈ জংঘলৰ মাজত বাঁহৰ চুঙাত মানে খানাটো বনাই পাৰ্টিটো খাব পাৰে তো ভিডিঅ'টো ইমানেই আছিলে তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু যিসকল চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো দেখিছেই নহয় আৰু কিমান কষ্ট কৰিবলগীয়া ভিডিঅ' বনাবলৈ তো বাই বাই